হাই ফ্ৰেণ্ড, আমি সজাতবন্দী সৰু চৰাই বুলি এটা কবিতাৰ শ্বুটিং চলাই আছোঁ আৰু খুব কম দিনৰ সময়তে আপোনালোকে দেখিবলৈ পাব। এয়া চাওক, শ্বুটিং সম্পূৰ্ণভাৱে চলি আছে। এয়া ডাইৰেক্টৰ বিজি, কেমেৰামেন শ্বট লৈ থকা হৈছে। এয়া ৰাগ, এয়া সকলোবোৰ ৰখি আছে। এয়া ষ্টুডেণ্টবোৰৰ গাৰ্জেন। ৰাহুল দা ক'ত নহ'ব নেকি? মৃদু দা, এয়া আমাৰ মাজত মৃদু দা আছে। এখেতো আমাৰ মাজৰ এজন এক্টৰ, অভিনেতা। তেখেতে কিবা এটা ক'ব। বৰ্তমান আমাৰ সৰু চৰাই সৰু কেৰেক্টাৰ এটা কৰিছোঁ, তাতে আপোনালোকে পাব। আৰু কিশোৰ দা আছে আৰু দা আছে, গোটেইবিলাকে কৰিছোঁ, চাব আপোনালোকে। খুব সোনকালে পাব। টোটেলি আনকমন কনচেপ্ট। আশা কৰোঁ আপোনালোকে চবে ভাল পাব। চাব, এতিয়া বৰ্তমান শ্বুটিং চলি আছে। হয়, অলপ পিছতে চল আছে। এয়া ফ্ৰেণ্ডসকলক দেখাইছোঁ। এয়া ৰঞ্জন দাই খুব কষ্ট কৰিছে আৰু এয়া সম্পূৰ্ণৰূপে চলি আছে। যিহেতু কালিৰ পৰা শ্বুটিং চলি আছে, আজি অলপ সময় পাইছোঁ ডান্সখিনি উলিয়াওঁতে, আৰু বহুত ড্ৰামাৰ কাৰবাৰ আছে। আজি অকণমান সময় লাইভটো দিছোঁ। এয়া আমাৰ মাজত আছে ডান্সৰ কৰিঅ'গ্ৰাফ দুলক ৰ'ব ছবিক ছাৰ। ছবিক কিবা এটা কওক কি লাজ কৰিছে আপুনি, কওক কিবা এটা। চেষ্টা কৰিলোঁ নতুনকৈ কিবা এটা কৰিবলৈ, সৰু কণ ল'ৰা ছোৱালীৰ লগত কৰি আছোঁ। চাওঁচোন কি হয়, আপোনালোকৰ আশীৰ্বাদ নিশ্চয় আছে। ধন্যবাদ ছবিক ছাৰ। আৰু আপোনালোকক কিনো জনাম, এতিয়া ডাইৰেক্টৰ বহুত বিজি। দেখাবলৈ যত্ন কৰিছোঁ। এয়া আমাৰ প্ৰডিউচাৰ বৌ শ্বুটিংটোৰ বিষয়ে কিবা এটা কওক। বৌয়ে অকণমান লাজ কৰিছে, কিবা এটা কওক বৌ শ্বুটিংটোৰ বিষয়ে। ভাল লাগিছে আমাৰ সকলোৰে লগত কাম কৰি। আমি ৰূপান্তৰ জোনাকৰ আমাৰ প্ৰথম ভিডিঅ' কামটো সজাতবন্দী সৰু চৰাই শিশু ছুটি ছবি, আৰু এই সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ বৌ। এয়া আমাৰ খুব মৰমৰ বৌ, তেখেতে দুআষাৰ ক'লে। আমাৰ ডাইৰেক্টৰ চাপ খুব বিজি হৈ আছে, তেখেতে এতিয়া হয়তো লগত কথা পাতিব নোৱাৰিব। তেখেতে শ্বটৰ বিষয়ে কথা পাতি আছে। অলপ ভাল লাগিল। ৰাহুল, এইয়া আমাৰ এয়া আমাৰ ৰাহুল দা, তেখেতে খুব চেষ্টা কৰি আছে বহুত কৰিবলৈ, আৰু আমাৰ লগত পুৰা লাগি আছে। ৰাহুল দা কিবা এটা কওক। কালি কথাটোকে কৈ দিয়ক। ব্লাড ডোনেট কেনেকৈ কৰিলে? কালি কঢ়িয়াই দিছোঁ ৰাইজৰ কাৰণে। কালি বোলে আমাৰ ৰাহুল দাই বিনামূলীয়া ব্লাড ডোনেট কৰিলে, মানে ৰাতি শুতে খুব মহে কামুৰিলে বোলে। একো নাই, ৰাহুল দাই বহুত কষ্ট কৰে। ৰাহুল দালে বহুত ধন্যবাদ জনাইছে। আপোনালোকক অলপ শ্বুটিং
দেখাবলৈ চেষ্টা কৰিছোঁ। চাই আছেনে কোনোবাই? চাই আছে। কোনে চাই পাইছে? এজনে চাই আছে। ইয়াকচোন গোটেইটো ইগলৰ নিচিনাই লাগিছে। চাই ল পিটি পিটি পিন্ধাটো ইগলৰ এই পইচা দি যাওঁ নহয় দেই কালি পইচা ভাল লাগিলে মাছ খাই ভাল লাগিলে। এইবাৰ আমি এইবাৰলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ খুব ভাল হ'ব, আপোনালোকে খুব ভাল পাব যে এই শ্বৰ্ট ফিল্মখন চাই ব্যতিক্ৰমী এখন হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীক লৈ কৰা হৈছে, সৰু সৰু ল'ৰা ছোৱালীক কণ কণ ল'ৰা ছোৱালীক লৈ কৰা হৈছে। খুব সুন্দৰ এখন শ্বৰ্ট ফিল্ম হ'ব। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ এৰি দিম। আপোনালোকে চাব, কেনেকুৱা পাই জনাব আৰু ডাইৰেক্টৰ ছাৰৰ লগত যেতিয়া সময় পাম আকৌ এবাৰ লাইভ আহিম। ঠিক আছে, বাই বাই।